ধৰি লওক আপোনাৰ লগত এনেকুৱা কিবা এটা ঘটি আছে যাৰ বাবে আপোনাৰ খুব খং উঠিছে। এইটো স্বাভাৱিক কথা। কিছুমান পৰিস্থিতিত খং উঠাটো মানুহৰ বাবে স্বাভাৱিক প্ৰক্ৰিয়া এটা। কেৱল মানুহৰে নহয়, জীৱ-জন্তুৰ ক্ষেত্ৰতো এই কথা সত্য হয়। যেতিয়া দুটা জন্তু মুখামুখি হয়, সিহঁতে খং বা আক্ৰমণাত্মক ভংগী দেখুৱায়, যাতে সন্মুখৰজনে নাভাবে যে সিহঁতে ভয় কৰিছে। কাৰণ যিজনে ভয় দেখুৱায় তাক দমন কৰিবলৈ আনজনে অধিক চেষ্টা কৰে। আৰু আমাৰ সমস্যাটো ইয়াতে আৰম্ভ হয়। বৰ্তমানৰ মুহূৰ্তত যি খং অনুভৱ কৰি আছোঁ আমি, তাৰ মূল কাৰণটো হ'ল আমি জীৱনটোক গভীৰভাৱে পৰ্যবেক্ষণ কৰা নাই। জীৱনৰ এটা মৌলিক সত্য আমি বুজি নাপাওঁ। জীৱনটো হ'ল এখন চলি থকা চিনেমাৰ দৰে। কল্পনা কৰক, আপুনি এটা চিনেমা হলত বহি এখন চিনেমা চাই আছে আৰু সেই ছবিখনত কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোন আহে, কেতিয়াবা খং উঠে, কেতিয়াবা ভয় লাগে। আৰু সেই সকলো অনুভূতিৰ মাজতো আপুনি জানে এইখন কেৱল এখন ছবি। সেই ছবি শেষ হোৱাৰ লগে লগে আপুনি হলৰ পৰা ওলাই আহে আৰু নিজৰ জীৱনটোক লৈ আপুনি ব্যস্ত হৈ পৰে, নিজৰ জীৱনলৈ উভতি যায়। কিন্তু বাস্তৱ জীৱনত আমি এই কথাটো পাহৰি যাওঁ। আমি অতীতৰ ঘটনাবোৰৰ লগত নিজকে ইমানেই সোমাই যাওঁ, সেয়া আজিও সত্য বুলি ধৰি লওঁ। এবাৰ চিন্তা কৰক, 5 বছৰ আগৰ আপুনি আৰু আজিৰ আপুনি একেই মানুহ নেকি? নিশ্চয় নহয়। 10 বছৰ আগতে আপোনাৰ চিন্তা, পচন্দ, লক্ষ্য, ব্যক্তিত্ব যি আছিল, আজি সেইবোৰ বহু পৰিমাণে সলনি হৈছে। ঠিক একেদৰে যিজন মানুহৰ ওপৰত আপুনি আজিও খং কৰি আছে, তেওঁ হয়তো সম্পূৰ্ণ সলনি হৈ গৈছে। তথাপিও আমাৰ মাজত সেই পুৰণি চলচ্চিত্ৰখন চলি থাকে। আমি অতীতৰ সেই দৃশ্যবোৰক আকৌ দেখি নিজেই নিজৰ কষ্ট বৃদ্ধি কৰি থাকোঁ। এতিয়া নিজকে প্ৰশ্ন এটা সোধক, যি ঘটনাৰ বাবে মই এতিয়া দুখ পাই আছোঁ বা খং কৰি আছোঁ, সেই ঘটনাটো এতিয়া সঁচাকৈ আছে নেকি? নাই, সেই মুহূৰ্তটো পাৰ হৈ গৈছে। সেই সময়খিনি, সেই পৰিস্থিতি আৰু সেই মানুহজনো আগৰ দৰে নাই। ধৰি লওক 5 বছৰ আগতে কোনোবাই আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিছিল আৰু এতিয়া হয়তো তেওঁ সম্পূৰ্ণ সলনি হৈছে। আপুনিও সেই আগৰ মানুহজন নহয়, তথাপিও আপুনি মনত সেই পুৰণি ঘটনাটোকে আকৌ চলাই আছে। এনেকৈ আপুনি বাস্তৱত নহয়, কেৱল স্মৃতিৰ লগত যুদ্ধ কৰি আছে। যদি এই সত্যটো সঁচাকৈ বুজি ল'ব পাৰে, তেন্তে আপুনি উপলব্ধি কৰিব, যি এতিয়া নাই তাৰ বাবে মই কিয় নিজকে কষ্ট দি আছোঁ। আৰু এটা সত্য কথা হ'ল, অতীতক কোনেও সলনি কৰিব নোৱাৰে। আৰু যদি ভুল হৈছে, সেয়া অতীতত হৈছিল। এতিয়া কোনো টাইম মেচিন নাই যে উভতি গৈ সেয়া সকলো ঠিক কৰি থৈ আহিব। গতিকে যিটো সলনি কৰিব নোৱাৰি, তাৰ বাবে বাৰে বাৰে দুখ কৰি লাভ নাই। তাৰ সলনি নিজৰ সেই শক্তিখিনি বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত কেন্দ্ৰীভূত কৰক। নিজকে সোধক, এতিয়াৰ এই মুহূৰ্তত মই কি কৰিব পাৰোঁ? 1 বছৰ, 5 বছৰ বা 10 বছৰ পিছত মই কেনেকুৱা মানুহ হ'ব বিচাৰোঁ? যেতিয়া মনলৈ অতীতৰ স্মৃতিবোৰ আহে, তাৰ লগত যুদ্ধ নকৰিব আৰু সেই স্মৃতিবোৰক জোৰ কৰি আঁতৰাবলৈ চেষ্টা নকৰিব। কেৱল চাওক, হয়, এটা স্মৃতি আহিছে, আহিবলৈ দিয়া, আকৌ নিজে নিজে গুচি যাব। স্মৃতিবোৰ আকাশত উৰি যোৱা মেঘৰ দৰে, সিহঁত আহে আৰু গুচি যায়। আপুনি যদি সিহঁতক ধৰি ৰাখিব নোখোজে, তেন্তে সিহঁত ৰৈ নাযায়। যেতিয়া আপুনি চিন্তাৰ লগত যুদ্ধ কৰিবলৈ আৰম্ভ কৰে, তেতিয়া সেই চিন্তাই অধিক শক্তি লাভ কৰে। কিন্তু যেতিয়া আপুনি কেৱল তাক লক্ষ্য কৰে আৰু গুৰুত্ব নিদিয়ে, তেতিয়া সেই চিন্তাবোৰ লাহে লাহে নিজেই ম্লান হৈ যায়। এইটোৱে আচল খেল। জীৱনত দুখ, খং বা বেয়া চিন্তাৰ অহাটো সমস্যা নহয়। আচল কথাটো হ'ল আপুনি সেই অৱস্থাৰ পৰা কিমান সোনকালে ওলাই আহিব পাৰে। এটা উদাহৰণ দি বুজাইছোঁ ৰ'ব। আপোনাৰ ওচৰৰ ঘৰত যদি কোনো সৰু কথা লৈ কাজিয়া হয়, আপুনি তাত বহি কান্দিবলৈ নাযায়। আপুনি জানে সেইটো আপোনাৰ জীৱন নহয়। ঠিক সেইদৰে নিজৰ মনত চলি থকা চিন্তাবোৰক আপুনি অকণমান দূৰৰ পৰা চাওক। মনত কিবা এটা চলি আছে মানেই সেইটো মই নহয়। সেইবোৰ হ'ল কেৱল মনৰ ভিতৰত চলি থকা এখন চলচ্চিত্ৰ। আপুনি সেই চলচ্চিত্ৰৰ দৰ্শক, অভিনেতা নহয়।